নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি তোমালোকক জনাম যে গণিত বিষয়ত তোমালোকে কেনে ধৰণে এটা ভাল নম্বৰ আনিব পাৰিবা তোমালোকৰ HSLC এক্সাম 2022 তো তোমাৰ বাবে আজি ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হয়। গতিকে অনুৰোধ কৰিম ভিডিওটো সম্পূৰ্ণভাৱে চোৱা আৰু যিকেইটা পইণ্ট জনাম তোমালোকে যদি ফলো কৰা দেন তোমালোকে নিশ্চয় এটা ভাল নম্বৰ সহ উত্তীৰ্ণ হ'ব পাৰিবা তোমালোকৰ মেট্ৰিক পৰীক্ষাত মাত্ৰ 3টা দিন 2টা দিন আৰু এটা দিনত। সো ভিডিওটো সম্পূৰ্ণভাৱে ওয়াচ কৰিবা, অকমান স্কিপ নকৰিবা। তোমালোকে স্কিপ কৰিলে পাছত পষ্ট পাবা নিজে, সো স্কিপ নকৰিবা। আৰু যিয়ে তোমাৰ ক্লিয়াৰ হৈ আছে তেওঁ ভিডিওটো চোৱাটো উচিত বুলি ভাবিম, কিয়নো তোমাৰ বাবে এইখিনি একদম সহজ যেন লাগিব। তো ৰিকুৱেষ্ট নেচালে হ'ব তুমি। তো আহা ভিডিওটি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, মই ঐশ্বৰিক গগৈ আৰু তোমালোকে চাই আছা টুডি অসম লাৰ্ণাৰ ইউটিউব চেনেল। তো এতিয়া আহা পইণ্টকেইটালৈ চাওঁ। তো এতিয়া প্ৰথম পইণ্ট হৈছে তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ ছল্ভ অফ ভিডিঅ' চোৱা। ইউটিউবত তোমালোকে সহজতে পাই যাবা 2019, 2020, 2018 এক্সেট্ৰা যিমানখিনি তোমালোকে চাব পাৰা এইকেইটা দিনত বা এইটো এটা দিনত। তো তোমালোকে সেইকেইটা দিনত তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ ছল্ভ অফ ভিডিঅ' চোৱা। অ'কে, যদি তোমালোকে ছল্ভ কৰিব নাজানা তেন্তে তোমালোকে ছল্ভ অফ ভিডিঅ' চোৱা, আৰু ছল্ভ অফ ভিডিঅ' তোমালোকে অতি সহজতে ইউটিউবতে পাই যাবা। গতিকে ছল্ভ অফ ভিডিঅ' বুলি চাৰ্চ কৰি তোমালোকে চাবা। তাৰ পাছৰ পইণ্টটো হৈছে যে তোমালোকে যিটো নম্বৰ তোমালোকৰ কুৱেশ্যন পেপাৰত অধিক আহিছে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ বা তোমালোকৰ 2021 প্ৰি ফাইনেল এক্সামিনেশ্যন বা 2022 প্ৰি ফাইনেল এক্সামিনেশ্যনৰ মেথছ পেপাৰখনত যিটো নম্বৰ অধিক আহিছে তোমালোকে সেইখিনি পোনপ্ৰথমতে কভাৰ কৰা। কিন্তু তোমালোকৰ মেক্সিমাম দেখা গৈছে যে কুৱেশ্যন পেপাৰ প্ৰি ফাইনেল আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰতে আহে, অৰ্থাৎ কুৱেশ্যন যিবোৰ আহি গৈছে তো সেইখিনিকে তোমালোকৰ ৰিপিট হোৱা দেখা যায়। তো গতিকে তোমালোকে সেই যিকেইটা বেছিকৈ নম্বৰ আহিছে তোমালোকে সেইখিনি পোনপ্ৰথমতে কভাৰ কৰা, লাহেকৈ ডাউন হৈ গৈ থাকিব। অৰ্থাৎ তোমালোকে 5 নম্বৰটো কৰিলা, এতিয়া মুখস্থ, তাৰপাছত 4 নম্বৰটো কৰিবা, তাৰপাছত 3 নম্বৰ কৰিবা, এনেদৰে কৰি চিৰিয়েলি কৰি গৈ থাকিবা ডাঙৰটো বা সৰুটোলৈকে। তাৰ পাছৰ পইণ্ট হৈছে তোমালোকে যেতিয়া কুৱেশ্যন পেপাৰবোৰ চাবা প্ৰথমতে কুৱেশ্যন পেপাৰখন চাবা, তাৰপাছত সেই কুৱেশ্যনটো তোমাৰ বুকৰ ক'ত আছে তোমালোকে সেইটো বিচাৰিবা। আৰু বিচাৰি হোৱাৰ পাছত তোমালোকে দেখিবা যে সেই কুৱেশ্যনটোৰ ওচৰত যিটো কুৱেশ্যন আছে তোমালোকৰ সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কিন্তু তোমালোকৰ এক্সামত এতিয়ালৈকে অহা নাই যদি দেন সেইটো কুৱেশ্যন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়, কিয়নো হয়তো কমন পৰা চান্সটো আছে তোমালোকৰ এক্সামত। গতিকে তোমালোকে তোমালোকৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰাৰ লগতে তোমালোকে সেই কুৱেশ্যনটোৰ ওচৰত অৰ্থাৎ বুকখনত যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটোৰ ওচৰতে সেই কুৱেশ্যন তোমালোকে যদি কৰি যোৱা তেনেহ'লে তোমালোকৰ কমন পৰা কুৱেশ্যন বহুতখিনি আহি যাব আৰু তোমালোকে মেট্ৰিক পৰীক্ষাত এটা ভাল নম্বৰ আনিব পাৰিবা। চ' তোমালোকৰ বাবে মই এখন ব্লুপ্ৰিণ্ট মই দিছোঁ, 2021 হয় ব্লুপ্ৰিণ্ট, আৰু ছেবা বৰ্ডে নিজেই অফিচিয়েলি আপলোড কৰিছিল। তো তোমালোকৰ হেল্প হোৱাকৈ মই সেই ব্লুপ্ৰিণ্টখন তোমালোকক দি দিছোঁ এই ভিডিঅ'টোত। তো তোমালোকে এইখনৰ মতে ফ'ল' কৰিব পাৰা। কুৱেশ্যন তোমালোকৰ কোনটোৰ পৰা কিমান আহিব ইয়াত তোমালোকে ব্লুপ্ৰিণ্টখনত পাই যাবা, আৰু ব্লুপ্ৰিণ্টখনৰ লিংক আমাৰ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সতো দিয়া আছে। তাৰ লিংকত ক্লিক কৰি তোমালোকে ডাউনলোড কৰি ল'ব পাৰা, নাই অন্যথা তোমালোকে ইয়াতে চাই ল'ব পাৰা, লিখি ল'ব পাৰা। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা ৰাখিছোঁ তোমালোকে এনেধৰণে পঢ়িবা এইকেইটা দিনত আৰু তোমালোকৰ গণিতত এটা ভাল নম্বৰ আহিব বুলি মই চিয়'ৰ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাবা। এইখিনি সাধাৰণ কথা হয়, তোমালোকক জনাই দিছোঁ জাষ্ট। যদি তোমালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'লা তেনেহ'লে প্লিজ এটা লাইক কৰিবা, চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিবা। মই জানো তোমালোকে পৰীক্ষাত এটা ভাল নম্বৰ আনিব পাৰিবা গণিত বিষয়ত। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।